নমস্কাৰ সকলোলৈকে মই জ্যোতিস্মিতা মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' আশা কৰোঁ সকলোৱে মোক মৰম আৰু সহযোগিতা আগবঢ়াব। মোৰ চেনেলটোত স্বাস্থ্য সম্পৰ্কে কিছুমান কথা আলোচনা কৰিম। গতিকে এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। আজি মই মানিমুনি শাকৰ উপকাৰিতা সম্বন্ধে আলোচনা কৰিম। মানিমুনি শাকবিধ সকলোৱে পৰিচিত আৰু ইয়াৰ গুণাগুণৰ বিষয়ে বহুতৰে জ্ঞাত। প্ৰথমে জানি লওঁ আহক মানিমুনিত কি তত্ত্ব পোৱা যায়। মানিমুনি শাকত ভিটামিন চি, ভিটামিন বি, ভিটামিন এ আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট আৰু আইৰণ থাকে। তাৰোপৰি কাৰ্বহাইড্ৰেট, প্ৰটিন, ফছফৰাছ, টেনিক এচিডো পোৱা যায়। ইয়াত থকা ভেলাৰিন নামৰ এবিধ তেলেতীয়া পদাৰ্থৰ বাবে শাকবিধৰ গোন্ধনীয়। বনস্পতিবিদৰ মতে বিশ্বত মানিমুনিৰ ভিন্ন ভিন্ন প্ৰজাতি আছে। কিন্তু সাধাৰণতে আমি দেখা মানিমুনি দুই প্ৰকাৰৰ: বৰ মানিমুনি আৰু সৰু মানিমুনি। বৰ মানিমুনিতকৈ সৰু মানিমুনিবিধ বেছিকৈ বুটলি খোৱা হয়। কাৰণ সৰু মানিমুনিৰ ঔষধি গুণ বৰ মানিমুনিতকৈ অধিক পোৱা যায়। মানিমুনি যদি দৈনিক আমি আঞ্জা ৰূপে তৈয়াৰ কৰি খাওঁ, ই আমাৰ আয়ুস বৃদ্ধি, স্মৃতিশক্তি বৃদ্ধি আৰু শাৰীৰিক বল প্ৰদান কৰি শৰীৰটো নিৰোগী কৰি ৰাখে। মানিমুনি শাকৰ ৰস দৈনিক ৰাতিপুৱা খালী পেটত খালে হৃদপিণ্ডৰ কাৰ্যক্ষমতা স্বাভাৱিক কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। তাৰোপৰি টোপনি ভাল কৰে আৰু মনৰ অস্থিৰতা আঁতৰ কৰে। ইয়াৰ ৰসে শৰীৰৰ ৰক্তহীনতা আৰু দুৰ্বল ভাৱ নাইকিয়া কৰে। যিকোনো প্ৰকাৰৰ লিভাৰৰ ৰোগ নিৰাময় কৰে। পুৰণি হাঁওফাঁওৰ ৰোগ আৰু পুৰণা কাহৰ ৰোগীৰ বাবে মানিমুনি বহুত ভাল। গেষ্ট্ৰিক আলচাৰ, গেষ্ট্ৰাইটিছ আৰু কেঁচুমূৰীয়া ৰোগ উপশম কৰে। মহিলাসকলৰ হোৱা মাহেকীয়া সম্পৰ্কীয় ৰোগ, কন্যাকাল, প্ৰাপ্তি নোহোৱা ৰোগ নিৰাময়ত সহায় কৰে। সৰু ল'ৰা-ছোৱালীৰ পেট কামোৰ, জ্বৰ, তেজ-গ্ৰহণী আদিত ইয়াৰ ৰস বৰ উপকাৰী। চৰ্ম ৰোগৰ বাবেও ই উৎকৃষ্ট। খহু, সকলো প্ৰকাৰৰ আঘাত, খৰ-খজুৱতি আৰু শৰীৰত বসন্তৰ দাগ থাকিলে মানিমুনিৰ পাত পিহি উক্ত স্থানত কেইদিনমান প্ৰলেপ দিলে দাগ লাহে লাহে কমি যায়। এইবোৰৰ উপৰিও মানিমুনি পাতৰ লগত বেঙেনা বা অমিতাৰ আঞ্জা ৰান্ধি খালে হজম শক্তি বৃদ্ধি পায়। সদায় ৰাতিপুৱা খালী পেটত মানিমুনি ৰসৰ লগত এচামুচ মৌ মিহলাই খালে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। কিছুমান শিশুৱে কথা কওঁতে পলম হয় বা স্পষ্ট নহয়। তেতিয়া এচামুচ মানিমুনি পাতৰ ৰস গৰম কৰি ঠাণ্ডা হ'লে মৌ মিহলাই ঠাণ্ডা গাখীৰৰ সৈতে কিছুদিন খোৱালে সুফল পাব পাৰি। গতিকে দেখা গ'ল মানিমুনি শাকৰ পাত আৰু ইয়াৰ ৰস প্ৰত্যেক দিনাই সেৱন কৰিলে আমি বহুতো ৰোগৰ পৰা উপশম পাব পাৰিম। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।